অসমীয়া লিপিৰ উদ্ভৱ সম্পৰ্কে আলোচনা। বৰ্তমান অসমীয়া লিপি ঊনবিংশ শতিকাৰ পৰা আৰম্ভ হৈছে। বৰ্তমান অসমীয়া লিপি প্ৰাচীন ভাৰতীয় লিপিৰ পৰা উৎপত্তি হৈছে। 1863 চনত বংগদেশৰ শ্ৰীৰামপুৰত অসমীয়া লিপিৰ উদ্ভৱ হৈছে। শ্ৰীৰামপুৰত ৰেভাৰেণ্ড কেৰীৰ তত্ত্বাৱধানত প্ৰকাশিত হোৱা বাইবেল গ্ৰন্থৰ নিউ ষ্টেটমেণ্টৰ অসমীয়া অনুবাদত কিছুমান পুৰণি অসমীয়া আখৰ ব্যৱহাৰ কৰা হৈছিল যদিও পাছত সেই আখৰক বাদ দি বঙলা ছপৰ আখৰকে লোৱা হয়। অসমীয়া আখৰৰ জন্ম হয় 6ষ্ঠ শতিকাৰ পৰা। হেমচন্দ্ৰ বৰুৱাই ৱাব্য বৰ্ণৰ পিছত যুদ্ধ কৰিহে অসমীয়া লিপিৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। প্ৰাচীন লিপি অসমীয়া লিপিৰ পৰা কিছু পৃথক। অৱশ্যে বঙালী আৰু অসমীয়া দুয়োটা লিপিয়ে গুপ্ত বা পৰৱৰ্তী কুটিল লিপিৰ পৰাই উদ্ভৱ হৈছে। অসমীয়া লিপিৰ উৎসবোৰ হ'ল ব্ৰাহ্মী লিপি, কুশান লিপি, গুপ্ত লিপি আৰু কুটিল লিপি বা কামৰূপী লিপি। ভাৰতৰ অতি প্ৰাচীন লিপি হ'ল ব্ৰাহ্মী আৰু খৰস্তি লিপি। ব্ৰাহ্মী লিপি বাওঁফালৰ পৰা সোঁফাললৈ আৰু খৰস্তি লিপি সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। অশোকৰ শাহৰাজগড়ি আৰু মানচেহৰাৰ দুখন লিপিৰ বাহিৰে বাকীবোৰ অনুশাসন ব্ৰাহ্মী লিপিৰ লিখা হৈছিল। গছৰ ছালত যিবোৰ আখৰ লিখা হৈছিল তাক খৰস্তি বুলি কোৱা হয়। গুপ্ত লিপি গুপ্ত যুগৰ ৰজাসকলে ব্যৱহাৰ কৰা শিলালিপি আৰু তাম্ৰলিপিৰ সহায়ত প্ৰজাসকল শাসন কৰিছিল আৰু তাক গুপ্তলিপি বুলি কোৱা হয়। গুপ্তলিপি 4ৰ্থ শতিকাৰ পৰা 7ম শতিকালৈকে চলি আছিল। পূৰ্ব ভাৰত, উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতত গুপ্তলিপিৰ 3টা আঞ্চলিক ৰূপ পোৱা যায়। কুটিল আৰু কামৰূপী লিপি প্ৰাচীন ভাৰতীয় ব্ৰাহ্মী লিপিৰ দ্বিতীয় স্তৰত গুপ্তলিপি বিকশিত স্তৰ কুটিল লিপিৰ পৰাই লিপিৰ উৎপত্তি হয়। কুটিল লিপি 6ষ্ঠ শতিকামানৰ পৰাহে হয় বুলি সৰহ লিপিবিদে কয়। কুটিল লিপিৰ আন এটা নাম হৈছে সিদ্ধ মাতৃকা। ইয়াৰ অৰ্থ হ'ল বেকা। কুটিল লিপি ত্ৰিকোণাকাৰে আৰু ভাঁজ থকা আখৰৰ প্ৰাধান্য প্ৰাচীন কামৰূপী লিপিতে দেখা যায়। 7ম শতিকাৰ নিধনপুৰ তামৰফলিৰ আখৰে কুটিল লিপিৰ গঢ় লোৱা দেখা যায়। ইয়াৰ পৰৱৰ্তী তাম্ৰ শাসনাৱলীত কামৰূপী লিপিয়ে স্থান পায়। কামৰূপী লিপিৰ লগত কুটিল লিপিৰ ঘনিষ্ঠভাৱে সম্পৰ্ক আছে। খ্ৰীষ্টীয় একাদশ শতিকাৰ কানাই বৰশী বোৱা শিলালিপিত যি আখৰৰ দেখা যায় সি পুৰণি সাঁচিপতীয়া পুথিৰ ব্যৱহাৰ হোৱা আখৰৰ প্ৰথম নিদৰ্শন বুলি ক'ব পাৰি। তাৰ পিছৰ পৰাই প্ৰাচীন কামৰূপী লিপিয়ে অসমীয়া লিপিলৈ পৰিৱৰ্তিত হৈছিল। সাঁচিপতীয়া পুৰণি লিপিক আকৌ গড়গয়া, ব্ৰাহ্মণীয়া আৰু কাইথিলি এই 3টা উপশ্ৰেণীত বিভক্ত কৰা হৈছে। উপশ্ৰেণীবোৰৰ কোনো মৌলিক প্ৰভেদ নাই। আখৰৰ সামান্য ভাঁজ আৰু 2-এটা আখৰৰ প্ৰভেদৰ ভিত্তিত এক উপশ্ৰেণীৰ সৃষ্টি হৈছে। 7ম শতিকাৰ পৰা 9ম শতিকালৈকে গতি কৰিলে তাম্ৰশাসনবোৰৰ আখৰৰ এটা আমূল পৰিৱৰ্তনৰ ধাৰা দেখা যায়। 9ম শতিকা আৰু 10ম শতিকাৰ আগভাগ এই সময়ছোৱাত তামৰফলিৰ আখৰবোৰে আধুনিক অসমীয়া আখৰৰ গঢ় ল'বলৈ উপক্ৰম কৰে। ভাস্কৰ ব্ৰহ্মাৰ সময়লৈকে পোৱা আকাৰ ইকাৰ আদি গঢ়ৰ এই সময়ত সম্পূৰ্ণ সলনি ঘটে। ব্যঞ্জন বৰ্ণবোৰৰ বহুখিনি আধুনিক গঢ়ৰ কথাও এই ক্ষেত্ৰত বিশেষ মন কৰিবলগীয়া। গতিকে খ্ৰীষ্টীয় 9ম-10ম শতিকাতে অসমীয়া লিপিয়ে এটা সুকীয়া ৰূপ লয় বুলি নিঃসন্দেহে ক'ব পাৰি।